Hello viewers, Darin Gogoi's Blogs and Musicor an eta video loi আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো টিলিঙা মন্দিৰ বৰদুবিৰ সেই জনপ্ৰিয় টিলিঙা মন্দিৰটো লৈ য'ত মনৰ আশা পূৰণ হয় বুলি কয় আৰু আমি তিনিজন গৈ আছো মোৰ হাজবেণ্ড মোৰ সৰু ভাইটি আৰু মই আৰু খুব পিছফালে খুব আৰামত বহি গৈ আছো খুব সুন্দৰ পথেদি কাষে কাষে পাহাৰ ও হেই নহৰ খন বুঢ়ী দিহি এটো হেৰি নদী দ্বীপ হৈ গৈছে নেকি আৰু এয়া আমি টিলিঙা মন্দিৰ পালোহি পুৱাৰ লগে লগে মানে সকলো ফালৰ পৰা সকলো দোকানী আমাৰ দোকানলৈ আহকে মাতিছে আমি এইখনলৈকে গ'লো খুব বেছি মাতি আছিল কাৰণে ইয়ালৈ অহা সকলে গম পায়ে কেনে ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় অহাৰ লগে লগে মই এতিয়ালৈকে টিলিঙা মন্দিৰ তিনিবাৰ গৈছো এবাৰ মই গানৰ প্ৰগ্ৰাম কৰি আহিছিলো ডুমডুমাৰ পৰা তেতিয়া সোমাইছো তাৰ পাছত এবাৰ মাৰ লগত গৈছো আৰু এইবাৰ এবাৰ মা আৰু পাপাৰ লগত গৈছিলো তাৰপিছত এইবাৰ মই প্ৰথমবাৰ মোৰ হাজবেণ্ডৰ লগত গৈছো জুৰিয়াকে দুইজন মই যিকেইটা জানো কৈছো আপোনালোকে কি জানে মন্দিৰটোৰ বিষয়ে অলপ কমেন্ট কৰি জনাবচোন এবাৰ কি গানে লৈছা দিছে ওলাই লৈছো তুমি লৈছা নেকি বলা কাক আছে টিলিঙা মন্দিৰলৈ আহিলে মনৰ আশা পূৰণ হয় বুলি এটা জনবিশ্বাস আছে বিশেষকৈ বিবাহৰ ক্ষেত্ৰত আৰু তিনিবাৰ আহিব লাগে বুলি কয় আৰু এই যিডাল গছজোপা ফাট হৈ শিৱলিংগ ওলাইছে মই আগত টাচ কৰিছো কিন্তু আজিকালি টাচ কৰিব নিদিয়ে বাউণ্ডেৰী দি দিলে চাৰিওফালে আৰু কিয়নো দুজোপা গছ আছিলে এজোপা মৰি গ'ল গছ আৰু ডুম টিলিঙা একদম মানে পুৰা ডুম বছৰ ধৰি ডুম টিলিঙা এতিয়া কিনাই সেইবোৰ ডুমকে গছৰ পৰা খুলি এইবোৰ কিনাৰত থুপাই থোৱা আছে এইবিলাক অলপ পৰিৱেশটো দেখাই দিছো বহুত মানুহ আহিছে কাৰণ আজি সোমবাৰ আৰু মন্দিৰত বহুত ভিৰ লাইন পাতিব লাগিব ভিউৱাৰ্ছ আপোনালোকৰ কাৰোবাৰ এই মন্দিৰটোলৈ গৈ কিবা মনৰ আশা পূৰণ হৈছেনে আজিলৈকে যদি হৈছে অকমান জনাবচোন তেতিয়া কিজানি মোৰ মনৰ বিশ্বাসটো আৰু বাঢ়ে মই ঢুকি পাম নাই নাজানো নহয় মই বহুত বিশ্বাসতে গৈছো বহুতৰ মুখত শুনি আৰু আগতো গৈছো আগত মোৰ অলপ পূৰণ হোৱা নিচিনা লাগিছে সেইকাৰণে আকৌ পুনৰ বিশ্বাসত গৈছো আৰু আপোনালোকে যদি কমেন্ট কৰি জনাই দিয়ে মোৰ আৰু বিশ্বাস হ'ব টিলিঙা মন্দিৰৰ টিলিঙাৰ কেতিয়াও শেষ নহয় মই এলপি স্কুলত থাকোতেও আহি ইমানখিনিয়ে টিলিঙা দেখিছিলোঁ ইয়াতকৈ বেছিয়ে দেখিছিলোঁ কিয়নো এতিয়া খুলিও দিলে আৰু কিমান বছৰ ধৰি মানুহে ভক্তগণে টিলিঙা আৰিয়ে আছে আমিও আৰিছোগে আৰু সৰুতে যেতিয়া আহিছিলোঁ এই খুঁটাকেইটাত ৰছী বন্ধা সলনি আমি গছজোপাত ৰছী বান্ধিছিলোঁ ৰঙা ৰছী নাৰিকল ফালিবলগীয়া হয় ফালিব লৈছে কৃষ্ণ প্ৰভু এফাল থৈ দিয়ে এফাল লৈ যায় নি বাৰু নাই দুইফালে লৈ যায় ন পিছত দি দিব লাগে ভালকৈ নিয়মবোৰ নাজানো সকলো অংশৰে ভিডিঅ' কৰিব নোৱাৰি কিছুমান বাধ্যবাধকতা আছে আৰু আমি যেতিয়া পূজা কৰিলোঁ তেতিয়া নকৰিলোঁ কাৰণ ভক্তিৰ সময়ত ইমান ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে আৰু এয়া আমি খুঁটাৰ ৰছী বান্ধিছোঁ দুপাক বান্ধিছোঁ
কিমান ময়ো ভালকৈ নীতি নিয়মবোৰ নাজানো, জনাই নজনাই কৰিছোঁ। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কিবা ভুল হৈছে যদি ক্ষমা কৰি দিয়ক তেওঁ। জনবিশ্বাস মতে কিবা এটা উইচ কৰি ইয়াত টিলিঙাটো বান্ধিব লাগে। আমিও এটা উইচ কৰিছোঁ, যিটো আপোনালোকক এতিয়া নকওঁ, কৈ দিলে নফলিয়াই বুলি কয়। আৰু 2 নম্বৰ এবাৰ মাজতে আহিব লাগে হেনো, আৰু শেষৰবাৰ টিলিঙাটোৱে ৰছীডালে খুলি থৈ যাব লাগে হেনো, আৰু যেতিয়া উইচটো ফুলফিল হয়। যেতিয়া উইচ ফুলফিল হ'ব আমি তেতিয়া আকৌ যাম। এয়া সৰু ভাইটিয়েও আঁৰি আছে আৰু বিভিন্নজনে আঁৰি আছে, মই অলপ দেখাই দিছোঁ। আৰু মোৰ এই ব্লগবিলাক বনাই থকাৰ মুখ্য উদ্দেশ্যটোৱে হৈছে স্মৃতিবোৰ ধৰি ৰখা। কাৰণ আগতো মই বহুত ভাৰতৰ বিভিন্ন অঞ্চল ঘূৰিছোঁ, বিভিন্ন মন্দিৰ গৈছোঁ, কিন্তু তথাপিও এই ব্লগ নবনাইছিলোঁ, তেতিয়া ভিডিঅ' নকৰিছিলোঁ। গতিকে সেই স্মৃতিবোৰ কেৱল মোৰ মাজতে থাকি গ'ল, সেইবিলাকতো আৰু ঘূৰাই নাপাওঁ। এতিয়াৰ পৰা যেতিয়া কৰিছোঁ ব্লগবিলাক, মই এটলিষ্ট মন গ'লে মই আকৌ ফ্লেশ্ববেকত যাব পাৰোঁ, মই আকৌ চাব পাৰোঁ ভিডিঅ'বোৰ। মুখ্য উদ্দেশ্য হৈছে স্মৃতি ধৰি ৰখা। আজি সোমবাৰ কাৰণে বহুত ভিৰ হৈছে, আৰু এই মন্দিৰটো পিছফালে প্ৰদক্ষিণ কৰোঁতেও ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু তাত এলাও নাই, অলপ দিগদাৰ হ'ল। গতিকে ওপৰে যিখিনি পাৰোঁ কৰিলোঁ। এই পিছফালে বহুত কি বুলি কয়, টিলিঙা এনেই দমাই থোৱা আছে তাত। জানো গছজোপাই লোড ল'ব নোৱাৰিছে, বহুত ভিৰ হৈ গৈছিল কাৰণে। এই পিছফালে মানে একদম দম টিলিঙা, মানে এইটো বহুত বছৰৰ পুৰণি মন্দিৰ। এইটো গছজোপাৰ ফাটি তাত শিৱলিংগ ওলাইছিল। মই আগত আহোঁতে এবাৰ চুইছিলোঁ, শিৱলিংগটো নিজ হাতেৰে চুইছিলোঁ, কিন্তু এতিয়াতো চুবলৈ নিদিয়ে। গতিকে